এটা কথা মন কৰিছেনে, যোনে ঘৰৰ দায়িত্ব পালন কৰে তেওঁ কিন্তু জীৱনৰ শেষলৈকে দায়িত্ব পালন কৰিবলগীয়া হয়। আৰু যোনে দায়িত্ব পালন নকৰে তেওঁৰ কিন্তু একো আহে বা নাযায়। তেওঁ এটা কথা বাছ হৈ যায় যে মই নোৱাৰোঁ, মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিছোঁ দেই, মই কৰিব নোৱাৰিম। কিন্তু যোনে দায়িত্ব পালন কৰে তেওঁ উপাৰ্জনো বেছি কৰিবলগীয়া হয়, কাৰণ ঘৰখনৰ সকলোৰে দায়িত্ব ল'বলগীয়া হয়, ঘৰখনৰ সকলো সমস্যা চাবলগীয়া হয়। আৰু যোনে দায়িত্ব নলয় তেওঁৰ কাৰণে ঘৰখনৰ পৰিয়ালৰ সকলোৰে চিন্তা হৈ থাকে যে তেওঁ কেনেকৈ চলিব, তেওঁৰ ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব। গতিকে যিমান পাৰে তেওঁক সদায় সকলোৱে সহায় কৰে, মাক দেউতাক ভায়েক ভনীয়েক যিমান আছে চবেই তেওঁলৈ চিন্তা বেছি হয়, কাৰণ তেওঁ একো ইনকাম নকৰে। কিন্তু তেওঁৰ হাত ভৰি সুস্থ হৈ আছে কিন্তু তেওঁ নকৰে, এনেকুৱা মানুহ বহুত আছে। আৰু যিসকলে দায়িত্ব পালন কৰে তেওঁলোকে চাব, তেওঁলোকৰ ভাল বেয়া বা তেওঁলোকৰ সুখ দুখৰ চিন্তা কিন্তু কোনেও নকৰে। তেওঁলোকেহে চবৰ চিন্তা কৰিব লাগিব, কিন্তু তেওঁলোকৰ চিন্তা, সেই দায়িত্ব লোৱা মানুহজনৰ চিন্তা কিন্তু কোনেও নকৰে। এয়া মানে আমাৰ সমাজৰ বহু ক্ষেত্ৰত মই দেখিবলৈ পাওঁ, এয়া বাস্তৱতা হয়। আৰু এটা কথা কি জানেনে, এই দায়িত্ব লোৱা মানুহজনে যদি কেতিয়াবা নিজৰ দায়িত্বৰ পৰা পিছ হুহুকি মাৰে তেতিয়া কিন্তু ঘৰৰ সকলোৱে তেওঁ বেয়া পাই যাব। তেওঁ যে সেই ৯৯ দিন আপোনালোকৰ দায়িত্ব ল'লে, ঘৰৰ দায়িত্ব ল'লে, সেয়া কিন্তু চবেই পাহৰি যাব। আৰু এয়া ৰিয়েলিটি হয়। কোনো এটা কাম বহুত অসুবিধাত পৰি যদি কেতিয়াবা কৰিব নোৱাৰোঁ বুলি কয় তেতিয়া কিন্তু ঘৰৰ সকলোৱে তেওঁ বেয়া পাব। সেই যে ১০০ দিনৰ ভিতৰত ৯৯ দিন তেওঁ কৰি গ'ল ঘৰৰ পৰিয়ালৰ কাৰণে, সেয়া কিন্তু সকলোৱে পাহৰি যাব। এই দায়িত্ব লোৱা মানুহজনে কিন্তু জীৱনৰ শেষলৈকে দায়িত্ব লৈ পাৰ কৰিবলগীয়া হয়। আৰু এই বাস্তৱতা আপুনি চাব, আমাৰ আহে পাহে এনেকুৱা বহুত মানুহ আছে, এই দায়িত্ব লোৱা মানুহজনৰ কিন্তু কোনো কৃতজ্ঞতা স্বীকাৰ নকৰে দেই, কোনো দিনো স্বীকাৰ নকৰে। যিয়ে অৰ্থ উপাৰ্জন বেছি কৰিব, যিয়ে দায়িত্ব বেছি ল'ব, তেওঁ গোটেই জীৱনটো দায়িত্ব লৈয়ে পাৰ কৰিবলগীয়া হ'ব। আৰু তেওঁ নিজৰ কাৰণে ভাবিবলৈ আচলতে টাইমে নাপায়। শেষত গৈ সেই মানুহজনেই ঠগিবলগীয়া হয়।